পুৱা সোনকালে উঠিছোঁ। সোনকালে মানে 5:16 একদম গা পা ধুই আজৰি এঠাইত যাব লগা আছে আৰু বাছ আছে 6:50-ত। সেইবাবে ইমান ৰাতিপুৱাই ভাতটো খাব নোৱাৰি ৰুটি আৰু আলু ভাজিকে খাই দিলোঁ। খাই এনেকৈ ইয়াত যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু বাছৰ ওচৰলৈ মোক দেউতাই থ'ব যাব। যিহেতু দেউতাৰ ওলোৱাই হোৱা নাছিল, সেইবাবে মই ভাবিলোঁ এইটো কুৰ্তি চেঞ্জ কৰি লওঁ। তেনেকৈ আৰু এইটো কুৰ্তিকে পিন্ধি আহিলোঁ আৰু মই বাছৰ ওচৰলৈ প্ৰায় আধা ঘণ্টামান আগতে আহিছিলোঁ। মানে এইখন বাছ মিছ হৈ গ'লে বেলেগ এখন বাছত গ'লে মানে দুখনমান গাড়ী চেঞ্জ কৰিব লাগে। সেইবাবে ভাবিলোঁ এইখনতে যাওঁ আৰু তেনেকৈ আমি আহিও পালোঁ। মই অকলে যোৱা নাই বাৰু, মোৰ লগৰ 3জনী আৰু এজনী দেউতাক গৈছে। তেনেকৈ আমি কলেজৰ কামখিনি কৰি ল'লোঁ। মানে ঘূৰা যোৱাৰ কাৰণেহে অকণমান জল্দি হ'ল, নহ'লে ইমান ডাঙৰ কলেজখনত আমি বিচাৰি থাকোঁতে প্ৰায় এঘণ্টামান গুচি গ'ল হয়। আৰু এতিয়াতো আপোনালোকে মানে অনুমান কৰিব পাৰিছে যে ক'লৈ গৈছিলোঁ। এয়া ইউনিভাৰ্চিটিলৈ গৈছিলোঁ আৰু ৰাতিপুৱা যিহেতু কোনোৱে একো খায়ে যোৱা নাছিলোঁ, মানে চাহ লুচি তেনেকৈ খাই গৈছিলোঁ। সেইবাবে ভোকো লাগিছিল, ভাতকে খাই ল'লোঁ, নিৰামিষ ভাত খালোঁ। আৰু আমি যিখন বাছত গৈছিলোঁ সেইখন বাছলৈ নৰলোঁ, কাৰণ সেইখন বাছ 3-4 ঘণ্টামান লেটকৈ যাব আৰু ইমান দেৰি ক'তনো ৰৈ থাকিম। সেইবাবে বেলেগ এখন বাছত গুচি আহিলোঁ। আৰু দেখিছেনে মানুহ বহিবৰ কাৰণে ছিটেই নাপালোঁ। মানে আগৰ দিনাখন আমাৰ দৰঙত মোদী ডাঙৰীয়া আহিছিল যে, সেইবাবে মানে গুৱাহাটীতো আহিছিল। তেনেকৈ মানে গাড়ীবিলাক কম আছিল আৰু তাৰ পিছদিনা আৰু কিবা কৰি ঘৰ পালোঁ। আহি